আজি আমাৰ জানালীগড় মণ্ডল বিজেপিৰ নেতৃত্বত তেখেত জয়ম হৈছে। ইয়াত বড়ো, সান্থালী, ৰাভা আৰু অন্য জনগোষ্ঠীৰ 455 ব্যক্তি ইয়াত জইন কৰিছে বিজেপিত। আমি নথি আনন্দিত হৈছোঁ আৰু আশা কৰি আগন্তুক দিনত আমি একেলগে সকলো জনগোষ্ঠীৰ মানুহ, সকলো ধৰ্মৰ মানুহে আমি একেলগে বিজেপিৰ হাতে হাত ধৰি আমি আগবাঢ়ি যাম আৰু উন্নতিৰ পক্ষে কাম কৰিম। দেখা গৈছে ৰাইজে আপোনাৰ লগত এতিয়াও বহুত কিবা ছাপৰ্টত আছে। যদি দলে আপোনাক কিবা দিয়ে, অনুমতি দিয়ে, আপুনি এজন MLA হয় খেলিব বিচাৰে? ৰাইজেতো বিজেপি ভাল পাই আছে, কাৰণ আজি বিগত দিনবোৰত যি কংগ্ৰেছ দল আছিল, যি কংগ্ৰেছ শাসন চলিছিল, তেতিয়া ৰাইজক তেওঁলোকে যিমানখিনি চাই কাম কৰিব লাগিছিল তেওঁলোকে কাম কৰা নাছিল। তেতিয়াৰ দিনত গৰীবে চৰকাৰৰ পিছে দৌৰি গৈছিল, কিন্তু আজিৰ দিনত আমাৰ যে পৰিৱৰ্তন চৰকাৰ, আমাৰ বিজেপি বা আমাৰ এই চৰকাৰে গৰীবৰ পিছে দৌৰি গৰীবৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। গৰীব কিয় হয় তাৰ কাৰণ আমি উলিয়াই পেলাই তাৰ সমাধান কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে সকলো ৰাজ্যে আজি ভাল পাইছে বিজেপি। আৰু আগন্তুক যি নিৰ্বাচন আমাৰ বাই ইলেকশ্যন হ'ব, ইয়াত আমি কেণ্ডিডেট যাকে নিদিয়ক আমি বিজেপি হিচাপে কাম কৰি যাম। আমি ঐক্যবদ্ধভাৱে কাম কৰি আমি কেণ্ডিডেট জিকাই দিম। মোক দিয়া নিয়াটো বেলেগ কথা, এইটো আমাৰ হাইকমাণ্ডৰ কথা। আমি ইয়াত UPPক দিয়ক বা বিজেপিক দিয়ক, আমি একেলগে কাম কৰি যাম। তাৰ আমাৰ কোনো পাৰ্থক্য নাথাকিব, কাৰণ চৰকাৰ আমাৰ আছে, অলৰেডি আমাৰ চৰকাৰ আছে। ইয়াত BTCটো আছে, অসমতো আছে, দিল্লীতো আছে। গতিকে আমাৰ যি কি নহওক, যি MLA নহওক, যে আমাৰ কাৰণে কাম কৰিব, ৰাইজৰ কাৰণে কাম কৰিব। এইটো ব্যক্তি তেনেকুৱা আমি বিচাৰি পেলাই এতিয়া আমাৰ চৰকাৰে দিয়ে আমি নিশ্চয় জিকি যোৱাৰ কাৰণে দেহেকে লাগি কাম কৰি যাম। এইটোকে আমি আজি প্ৰমিছ কৰিছোঁ। সকলোৱে ইয়াত জইন কৰা মানুহে প্ৰমিছ কৰিছে, আগন্তুক আমি একেলগে কাম কৰি যাম।